নমস্কাৰ মই আজি এটা অন্যতা ব্লক আনিছোঁ আজি কিছিলে আমাৰ চিএম ছাৰৰ অলপমান কথা কম আৰু কিছিলে সাংবাদিকলৈ এটা সেই দিছে বাইক দিছে কালি যোনটো তোমাৰ হেৰিয়ত মিটিং হৈ গৈছে আৰু কিছিলে আমাৰ কিছু জুবিন দাৰ কিছিলে অলপ সেই আনছোঁ তথ্য আনছোঁ আহকচোন অলপ স্কিপ নকৰাৰ ভিডিঅ'টো চাই থাকিব আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছোঁ and will follow murder case আর কোনে মারিছে তাকো আজি আমি অনুমোদন লইছো এজনে মারিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব আহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব আহা নাই হুৰাই দে জনা দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেই সকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ জুবিন গাৰ্গৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিক্যাল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেইং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিৰে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব এইটো ৰিলেভেন্ট নহয় আজি অধ্যক্ষ মহোদয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলোঁ কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এছআইটিয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম before COVID. The story begin. আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেই কাৰণে মই এছআইটি কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাত
নমস্কাৰ মই অলপমান শ্যামৰ কথা আৰু কিছু জুবিনৰ কথা ক'ব লগা আছে কালি জয়ন্তীকে তোমাৰ কি আছিলে সেই আমাৰ শ্যাম ছাৰে কি আছিলে হেৰিয়ত কি আছিলে মিডিয়াৰ আগত যি সেইবিলাক তথ্য দিলা হা জুবিনৰ হত্যাকাৰী হৈছে হা আৰু জুবিনে সেই নাছিল এলাউলা সেই নাছিল মানুহ নাছিল সৰু সুৰা মানুহ নাছিল হা যেনেকুৱা তাক কি আছিলে আমাৰ জুবিন দাদাক কি আছিলে হত্যাকাৰী কেইটা গোটেইটা শাস্তি দিব লাগে হা আৰু তাহাঁতক ডাইৰেক্ট ফাঁচি দিব নালাগে তাহাঁতক এটা আঙুলি কাটব লাগে হা তাৰপিছত সিনকে এটা আঙুলি আজি কাটব লাগে কালি নখটো ওলাব লাগে কালি ভৰিত মাৰব লাগে সিনকে তাহাঁতক 2 মাহ 3 মাহ শাস্তি দি মাত্ৰ সিনকে তোমাৰ 1 বছৰ সিনকে শাস্তি দি মাত্ৰ তাহাঁতক মাৰব লাগে মই ৰাইজক সুধবা বিচাৰিছোঁ হয় না নহয় ভিডিঅ'টো আৰু যদি ভিডিঅ'টো যদি কি আছিলে সেই মই ৰাইজৰ মানুহক মই সেই কৰিছোঁ ঠেলে দিছোঁ এতিয়া ৰাইজৰ মানুহ মোক সেই কৰি দিব কমেণ্ট কৰি দিব মোৰ কথাটো হয় না নহয় তাহাঁতক সেই দানৱকেইটাক এই কি আছিলে আমাৰ কি আছিলে সেইক জুবিন দাক যিনকে হত্যা কৰিছে হা সিনকে তাহাঁতক সিনকে হত্যা কৰিব লাগে আৰু তাহাঁতক গোটেইটা সাৰি যাব নালাগে আৰু ৰাইজক মোক সেই কৰিব কমেণ্ট কৰি দিব হা গাইজ মোৰ কথাটো সত্য হয় না নহয় সিনকে কৰিব লাগে ডাইৰেক্ট ফাঁচি দিলেতো ডাইৰেক্ট গুচি গ'ল হা আত্মাটো মুক্ত হৈ গ'ল ডাইৰেক্ট এনেকুৱা সেই কৰিব লাগে এনেকুৱা আঘাত এটা নখ কাটব লাগে তাৰপিছত আঙুলি কাটব লাগে ভৰিত মাৰব লাগে ঠাণ্ডা পানী সেই কৰিব লাগে ঢালব লাগে হা বৰফ পানী কৰি এটা ঠাণ্ডা পানী সেই কৰিব লাগে ঢালব লাগে হা গাত চিমটা দি তাক টানব লাগে বেজি মাৰব লাগে গাত সেনেকুৱা সেই কৰিব লাগে তাহাঁতক গোটেইটাকে হা তোমাৰ চৰত পাতেদি কোবাব লাগে তাহাঁতক ঠাণ্ডা পানী দি হা বৰফ পানী ঢালি মাত্ৰ ঠাণ্ডা পানী দি তাহাঁতক চৰত সেই কৰিব লাগে গাইজ কিছু ৰাইজৰ মানুহ মই ঠেলি দিছোঁ মোৰ যদি ভিডিঅ'টো যদি ভাল পাইছে হা লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম